ইয়াত এটা শব্দ মোৰ চকুত পৰিছে মই বহি থকা আসনৰ পৰা সুৰক্ষা। আচলতে শিশুক মাতৃসকলে ৰক্ষা কৰে। এজন শিশুক জন্মৰ পৰা গৰ্ভত থকাৰ পৰা আৰম্ভ কৰি জন্মৰ পৰা এগৰাকী মাতৃয়ে বৰ সুন্দৰকৈ এগৰাকী মাতৃয়ে পালন কৰি আহে। কিন্তু ইয়াত এটা শব্দ ব্যৱহাৰ কৰিছে, সেইটো হৈছে সুৰক্ষা। শব্দৰে এনেদৰে আমাক সেই শিশুক সুৰক্ষা কৰিবৰ কাৰণে কিছুমান সুবিধা প্ৰদান কৰিছে, যেনেকৈ আমাৰ এই অংগনবাড়ী কৰ্মীসকলৰ কাৰণে সেইসকলে তেওঁলোকৰ দায়িত্ব নিশ্চয় পালন কৰিছে বৰ সুন্দৰকৈ। আমি বৰ্তমান আগৰ দিনতকৈ বৰ্তমান সমাজখন যথেষ্ট উন্নতিৰ পথত আগবাঢ়ি যোৱা দেখিছোঁ। কাৰণ এগৰাকী মহিলা হিচাপে চাওক, আমিয়ে আছিলোঁ ঘৰৰ চুকে কোণে সোমাই, নহয় জানো? আমি একোগৰাকী মহিলা হিচাপে আমি ঘৰতে সোমাইছিলোঁ। মজদুৰ প্ৰাথমিক বিদ্যালয়ত এনেকুৱা এখন সভাত উপস্থিত ইয়াত এটা শব্দ মোৰ চকুত পৰিছে মই বহি থকা আসনৰ পৰা সুৰক্ষা। আচলতে শিশুক মাতৃসকলে ৰক্ষা কৰে। এজন শিশুক জন্মৰ পৰা গৰ্ভত থকাৰ পৰা আৰম্ভ কৰি জন্মৰ পৰা এগৰাকী মাতৃয়ে বৰ সুন্দৰকৈ এগৰাকী মাতৃয়ে পালন কৰি আহে। কিন্তু ইয়াত এটা শব্দ ব্যৱহাৰ কৰিছে, সেইটো হৈছে সুৰক্ষা। শব্দৰে এনেদৰে আমাক সেই শিশুক সুৰক্ষা কৰিবৰ কাৰণে কিছুমান সুবিধা প্ৰদান কৰিছে, যেনেকৈ আমাৰ এই অংগনবাড়ী কৰ্মীসকলৰ কাৰণে সেইসকলে তেওঁলোকৰ দায়িত্ব নিশ্চয় পালন কৰিছে বৰ সুন্দৰকৈ। আমি বৰ্তমান আগৰ দিনতকৈ বৰ্তমান সমাজখন যথেষ্ট উন্নতিৰ পথত আগবাঢ়ি যোৱা দেখিছোঁ। কাৰণ এগৰাকী মহিলা হিচাপে চাওক, আমিয়ে আছিলোঁ ঘৰৰ চুকে কোণে সোমাই, নহয় জানো? আমি একোগৰাকী মহিলা হিচাপে আমি ঘৰতে সোমাইছিলোঁ। মজদুৰ প্ৰাথমিক বিদ্যালয়ত এনেকুৱা এখন সভাত উপস্থিত